নমস্কাৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 মে আৰু এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এফআইআৰ দিবলৈ আৰু যাব নালাগে থানালৈ। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে, থানালৈ নোযোৱাকৈ দিব পাৰিব এফআইআৰ। ঘৰতে বহিয়ে দিব পাৰিব যিকোনো ধৰণৰ এফআইআৰ। হিমন্ত চৰকাৰৰ বিশেষ পদক্ষেপ। এজাহাৰ দাখিল কৰিবৰ বাবে প্ৰয়োজন নহ'ব থানালৈ যোৱাৰ। থানালৈ নোযোৱাকৈ দিব পাৰিব যিকোনো ধৰণৰ এফআইআৰ। অতি শীঘ্ৰে হিমন্ত চৰকাৰে মুকলি কৰিব এখন মোবাইল এপ। মোবাইল এপৰ জৰিয়তে দিব পাৰিব এফআইআৰ। 26 মেত গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব এই বিশেষ এপটো। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিশদ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিযুক্তি প্ৰক্ৰিয়াক লৈ ডাঙৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। টেট বিএড এইচএছৰ মাৰ্কছৰ উপৰিও অতিৰিক্ত লিখিত পৰীক্ষাত নাম্বাৰো যোগ হ'ব। সকলো সমান সুবিধা দিবলৈ সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে। অসমৰ বাহিৰৰ কিছুমান বিশ্ববিদ্যালয়ে শ্ৰেণীত উপস্থিত নথকাকৈ দিয়ে প্ৰমাণপত্ৰ। এই পৰীক্ষাত অনুষ্ঠিত কৰিলে সম্পূৰ্ণৰূপে বন্ধ হ'ব এই ব্যৱস্থা। সমসাময়িক ব্যৱস্থাৰ ওপৰত অনুষ্ঠিত হ'ব এই লিখিত পৰীক্ষা, যাতে কোনো প্ৰাৰ্থীয়ে পৰীক্ষাক লৈ আপত্তি কৰিব নোৱাৰে। এতিয়াৰ পৰা জিলা ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব চৰকাৰে। এটা পৰীক্ষাৰ আধাৰতে নিযুক্তি দিয়া হ'ব প্ৰাৰ্থীক। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। তিনিটা দিশত অধিক কঠোৰ হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই ভুল কৰিলে চলিব বুলডোজাৰ, যাব লাগিব জেললৈ। বাল্য বিবাহ বহু বিবাহ উচ্ছেদক লৈ কঠোৰ হুংকাৰ দিলে হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বতকৈ 3 গুণ স্পীডত চলিব বাল্য বিবাহ বিৰোধী অভিযান। ইতিমধ্যে বহু তথ্য যোগান ধৰিছে চৰকাৰ প্ৰশাসনে। পুনৰ হাজাৰ হাজাৰ অবৈধ স্বামীক জেলত ভৰাব আৰক্ষীয়ে। অসমত কোনেও কৰিব নোৱাৰিব 4 গৰাকীকৈ বিবাহ। অসমত বহু বিবাহ বন্ধ কৰাৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি গুৰুত্বপূৰ্ণ খবৰ। সৰুপথাৰত চলিল ৰেল বিভাগৰ উচ্ছেদ অভিযান। ধনশ্ৰী মহকুমাৰ সৰুপথাৰত চলিল ৰেল বিভাগৰ এই উচ্ছেদ অভিযান। বুলডোজাৰ চলাই ভাঙি পেলোৱা হ'ল ব্যৱসায়িক প্ৰতিষ্ঠান। বছৰ বছৰ ধৰি